Hello everyone, welcome back to my mini blog. আৰু এয়া জাস্ট উঠিছোহে মই মৰ্নিং বৰ্তমান ঘৰত আছো মই গুৱাহাটীত সেইকাৰণে ভাবিলো আপোনালোকক ঘৰৰ অকমান ফুলৰ পুলিয়ে দেখাই দিও যেখিনি মায়ে ৰুইছে ঘৰত কুকৰাজাৰৰ পৰা মই গুছি আহিলো আৰু এইকেদিন খুব বৰষুণ দি আছে কাৰণে সব সৰু সৰুকে ফুলৰ পুলিবোৰ মানে ফুলবোৰ ফুলিছে অকমানি তো ঘৰৰ মাহঁতৰ কিবা কাম আছিল বাহিৰত ময়ো গলো মাহঁতৰ লগতে আৰু এয়া সব দেখিবলৈ ইমান ধুনীয়া লাগিছে এইখিনি যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিও চাই আছে তেতিয়াহলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰি দিব আৰু মই আজি চশমা পিন্ধিছো মানে লেন্স লগোৱা নাই কাৰণ মোৰ চকুখিনি মানে দেখাব লাগিব পাৱাৰটো চেঞ্জ হ'ব পাৰে তো চকুখিনি দেখাই মেলি উঠি ভাবিলো মিঠাই খাও মানে মায়ে চাহ খাব খুজিলে মই অনলি মিঠাই খালো বেলেগ একো খোৱা নাই তো উভতি আহোতে এয়া ছাগলী পোৱালি কেইটা দেখিলো আৰু তাৰ পৰা আহোতে এনেকা সমোসা লৈ আহিছিলো যেটো ঠাণ্ডা বতৰ নাজানো ভিডিওটো কিবা হল ভালকে নবনিলে তো এইখিনিয়ে আছিল আজি থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই সাবস্ক্রাইব ফৰ মোৰ